নমস্কাৰ স্বাগতম মোৰ ইউটিউব চেনেল ট্ৰলি এণ্টাৰটেইনমেণ্ট আৰু আশা কৰোঁ সকলো ভালে আছে ঘৰতে আছে আৰু সুৰক্ষিত আছে তো আজি আমি খাম আম তো আম এটা আছে আমাৰ ঘৰত এটাই আছে আকৌ দেই অকল এটা আমে আছে আৰু আমটো কোনে আনিলে নাজানো এটা আম আছে তো সেইটো মায়ে আনিলে কোনে আনিলে তো আমটো কথাটো জানি লওঁ মানে নহ'লে যদি মই আমটো খাই দিওঁ আৰু যদি মায়ে যদি ৰাতিকে লুঞ্জি বনাবলৈ কাৰণে আমটো আনি থৈছে তো মোক একদম বজাই দিব তো মাক সুধি ল'ব লাগিব লুঞ্জি মানে আমৰ জেলি তো মায়ে ৰাতিকে সেইটো চব্জি বনাবলৈ আনি দিব পাৰে তো মই সুধি লওঁ মাক গৈ কিনে যে কি আমটো মা চব্জি বনাবলৈ আনি থৈছা নেকি নহ'লে মানে এইটো গালি খাব লাগিব তো মাক ফাৰ্ষ্টতে সুধি লৈছোঁ গৈ ব'লক আমি মাক আজি সুধোগৈ আমটো বিষয়ে আমটো কেলৈ আনি থৈছে যদি সেই আমটো মায়ে লুঞ্জি বনাবলৈ নাই তো পেটত যাব আমটো তুমি আনি থৈছিলা কেঁচা আমটো আম চাটনি বনাবলৈ ৰাতি খাং কেলে ইমান কষ্ট পেলাওঁতে পাৰি নিছোঁ পৰা হ'ব ক আমটো বোলে তাত পাইছিলি ৰাতিপুৱা হে নেকি আমটো তাত পাইছিলি নেকি কেলে পাইছিলি কেলে পাইছিলি আকৌ খাবলৈ মই খাং ভাবিছিলো মই আজি বনাব নহয় নেখাং খাই ভাল নালাগে আপুনি এটা ব্লগ এটা বনাই ল'ব মই ব্লগে বনাই আছো বাৰু মই চাই আছোঁ আপুনি যোনটো ব্লগ বনাই আছে তই চাই আছ সেইটো কাৰণে কৈছোঁ খাম নেকি নেখাং আজিকালি লুঞ্জিটো মেইন নেকি নেখাব আপুনি মোৰ কাৰণে তই পাৰি আনিছে বোলে আমটো হে পাৰি আনিছে বোলে অঁ কিহে পাৰিলি তই এই টিকিয়া মানুহটোৱে 5 ফুটো নাই 4 ফুটো নাই আপুনি বহুত ওখ যে মই বহুত ভকত কিহে পাৰিলি অ' ৰাতি হেৰি ফাৰ্ষ্টতে তো মোৰ ওচৰত স্প্ৰিংডাল আছিলে আগতে মায়ে লৈ তাৰপৰা একটা আম পৰিলে আকৌ লাঠি দেখি পেলাই ৰাতিপুৱা মায়ে পাৰিলে পূজা আমাৰ আম খোৱা আজি আম খোৱা মুদা মৰিলে নেকি তো আমটো আছিলে এইটো আমটো বোলে আজি ৰাতিপুৱা মাকৰ পুতেকে গছৰ পৰা হেনো পাৰি আনিছে বহুত কষ্টত তো মায়ে কৈছে ৰাতিপুৱা এইটো লুঞ্জিয়ে খাম আম অকল এটাই আছে তো নাখাবি বুলি ডাইৰেক্ট কৈ দিছে তো আজি এইটো ৰাতিকে লুঞ্জিয়ে খোৱা হ'ব মোৰ একদম বহুত লোভ লাগি আছে জানে এইটো ৰাতিকে যোনে যোনে লুঞ্জি খায় চবৰে পেট বেয়া কৰিব চবৰে পেট চলিব এইটো খালে মানে এইটো কাৰণ মোৰ একদম মুখতে থাকিলে জিভা পানী পৰি আছে জানেনে তো আমটো এতিয়া মায়ে নাখাব বুলি কৈ দিলে আগতে আম আনিছিলে বহুত আনিলে জানেনে সৰু কলি মায়ে তেতিয়া কি ক'লে কলি আম বুলি নাখাব বুলি ক'লে কি এইটো গুটিটোত কি বা বন্ধা নাই নেকি সেইটো কাৰণে নাখাব বুলি ক'লে তেতিয়া নাখালোঁ এইটো ডাঙৰ আম হয় তো ভাবিছিলোঁ ৰুকনি মাৰি কিনে খাম আৰু বহুত বেয়া লাগিলে দুখ লাগিলে আমটো ৰাতিকে লুঞ্জি মই নাখাওঁ মোক ভাল নালাগে লুঞ্জি আমৰ জেলি তেলি খায় তো আমটো থাকক নেখাওঁ বৰ দুখ মোৰ মাছখন কেনেকুৱা লাগিছে মাছখন পিন্ধি ভাবিছে ক'ত যাওঁ ন আমটোতো যিহেতু খাবলৈ মানা কৰি দিলে মুখত কিবা এটা খাওঁ লাগি আছে মুখখনে কিবা এটা খাওঁ কৰি আছে তো যাম চানা খাবলৈ 10 টকা এটা মা মনিব বা মনে লৈ ল'লোঁ 10 টকা এটা এতিয়া যাম চানা খাবলৈ কাকোৰ দোকানত ঘৰৰ আগত এখন চানা দোকান আছে কাকোৰ দোকান বুলি কওঁ আমি জনপ্ৰিয় কাকোৰ দোকান আমাৰ জাগোদৰ এডোখৰত তো কাকোৰ দোকানৰ পৰা মিমি চানা খাব যাম তো ব'লক আমি যাওঁ এতিয়া কাকোৰ দোকানৰ পৰা মিমি চানা খাবলৈ মাস্কখন এনেকৈ পিন্ধোনে বেছিকৈ মই এডোখৰতে পিন্ধোঁ এতিয়া এনেকৈ পিন্ধি লওঁ কৰোণা হৈ গ'লে আকৌ দিগদাৰ আছে নহয় ব'লক আমি এতিয়া যাওঁ চানা খাবলৈ মিমি চানা দিয়ক না মিমি চানা 10 টকা কাকো কেনিবা গ'ল অঁ 10 টকা দিয়ক বেছিকৈ জলকীয়া নিদিব দেই অলপ কমটিকৈ দিব এতিয়া ভাইটিয়ে লৈ গৈছে ন আমাৰ অঁ মই আনিলোঁ এতিয়া 10 টকা চানা বাবুটো 10 টকা অকলে খাই দিলি আকৌ এক বাইট নেকি কেনেকুৱা মজা ন জানো কি মই অনা চানা মজাই হয় কি দি আনিছা এইটো স্প্ৰাইট অঁ এইটো পানী আৰু স্প্ৰাইট হাঁহি লৈ থাক আকৌ বিনু তো চানা আনিছোঁ 10 টকা চানা 10 টকা মানুহ আমি কেইবাটাও এজনী আমাৰ মেগী হয় নাই
হয় কি এইটো কোনে এইটো এনেকুৱা চুলি কোনে বান্ধি দিছে এইটো টিকনি হে দাদি তৈয়ক একদম এনেকৈ দিব লাগে এনেকৈ দিব লাগে কথা চথা নুশুনে কাৰো পেটল শুনে তো এজনী মোৰ বৰ্তা ছোৱালী বৰ্তা ডাঙৰ ছোৱালীজনী বিন্দা আগৰৱাল ন হাই কৰ হাই কৈ দিয়া हाय হাই ই ভালকৈ অসমীয়া নাজানে हम हिंदी में बोल रहे गाइस दीदी को सब्सक्राइब लाइक शेयर सब्सक्राइब मत करिएगा মত কৰি नहीं अच्छा एक सेकंड इनको लाइक शेयर सब्सक्राइब का बटन इनका गला समझ के दबा दीजिए गला समझ के दबाना तुम क्यों हंस रहे हैं तुम क्यों हंस रहे तुम भी हंस रहे क्या আমি এতিয়া 10 টকা খালা আমি এতিয়া 10 টকা চানা খাম তিনটা আৰু পূজা পূজা চানা খাবা হা 10 টকা চানাটো সবক বিটাবলৈ আছে 10 টকা চানাটো সবাই আয়ে বাতি খালে আতি सबे যায় मिली खाम 10 टका टू खाली বাতি খালে बेसी আতি पैसा যায় नहीं कंगाल इंसान কঙাল ইনচান ই ভালকে অসমীয়া নাজানে তো তোতা ফুটা অসমীয়াটো কয় আৰু टका टका फुटा फुटा তোতা ফুটা অসমীয়াটো কয় তো একো নাই জানে যে ডাঙৰ হ'লে আৰু অলপ ডাঙৰ হ'লে আৰু শিকি যাব তো এতিয়া ক্লাছ বৰ্তমান 8ত পঢ়ি আছে टीचर আছে না टीचर यार ইচ্ছা নাই তুম তো ব্ৰা কলা কলা খালাই ঘপা ঘপ চামুচটো এনে থৈছো মানে চামুচে খাই দেখা আকৌ নহ'লে আমাৰ ঘৰত চামুচ নাই বুলি ভাবিব চামুচে খাই দেখা we are Indians হে we are Indians ইণ্ডিয়ানছ আমি হাতে খাওঁ আমি ইণ্ডিয়ানছ হয় তো আমি হাতে খাওঁ হাতখন কেলে দিছে মানুহক হাতে খাবলৈ দিছে হয়নে তো চামুচ আমাৰ ঘৰত চামুচো নাই বেছি ন সব চামুচ আমাৰ হেৰিহঁত গ'ল পিছফালে নলাটোত বাচন ধুছে চব পৰি থাকে ইমিডিয়েটলি পলাই দিয়ে একো মাৰিব নাই কথা কবি নতুনতে ডাইৰেক্ট আপুনি মাৰিব পাৰিছে সেইটোৱে কথা আগতে আছিলে আপোনাৰ অলপ চলপ এতিয়া ডাইৰেক্ট নতুন ক'ব নোৱাৰি নাই সঁচাকৈ নাই এতিয়া মাৰোঁতে গম পাম আমাৰ মালিকৰ কথাটো শুনাৰ কাৰণে মেচিনত কাপোৰ লগাই পিনি ভিতৰত গ'লোঁ তো মাৰ ওচৰত বহিছিলোঁগৈ মায়ে মাস্ক চিলাই আছে মানে মা মাথাত এইকেইদিন পূৰা এটা ভূত সোমাইছে মই মাস্ক চিলামেই তো মেচিনটো মানে বেছি দিন অনা হোৱা নাই তো মানে নতুন এটা বস্তু পালে একদম কেনেকুৱা হয় মানে পূৰা সেইটোতে তো একদিন পূৰা মায়ে মাস্ক চিলাইছে মায়ে ঢেৰ কিবা কিবি চিলাইছে আৰু নজনাই তো মায়েও বৰ বেছি ভালকৈ মেচিনটো চলাব নাজানে তো নতুন হ'লেও মা মোক এটা উৎসাহ মানে কিমান উৎসাহ ক'ৰ পৰা পাইছে মায়ে নাজানো কিন্তু মা একদম মানে মনত মই মাস্ক চিলামেই আৰু মই মাস্ক বিক্ৰী কৰিমেই মানে ঘৰ যিহেতু অলপ আমাৰ হোমৱৰ্কে দোকান এখন আছে তো ঘৰতে মাস্ক বিক্ৰী কৰিব পৰা হয় তো মায়ে মানে মাস্ক চিলাই বিক্ৰী কৰিবই মানে তো মোক খেদি পঠিয়ালে তোৰ ইয়াত কাম নাই যা ক'ত যা বুলি কৈ কিনে মোক খেদি পঠিয়ালে ভাত বনাবি যা তো মই ভাত বনাবলৈ আহিলোঁ ভাতটো যিহেতু খাব লাগিব আমি ইমান কষ্টকৈ লাগিব পেটটোৰ কাৰণে তো পেটটো মেইন আমি ভাত খাবই লাগিব জীয়াই থাকিবলৈ চবেই ইমান কষ্ট যে কৰি ফুৰিছোঁ আমি অকল কিন্তু পেটটোৰ কাৰণে দেই তো পেটটো মেইন আৰু আমি খাবই লাগিব তো মই ভাত বনাওঁগৈ আপোনালোকেও ভাত বনাওঁগৈ ভাত বনাবলৈ যোৱাৰ আগতে মোৰ ভাগৰ চেনেলটোত ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক বটনটো টিপি দিব আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি কিনে জনাব আজিলৈ তেতিয়াহ'লে ভিডিঅ'টো সামৰোঁ তেতিয়াহ'লে ধন্যবাদ আকৌ লগ পাম যিটো ভিডিঅ' ভাবিছোঁ এবাৰ অলপ কমেডি টাইপৰ ভিডিঅ' বনাম বুলি কিনে তো মই যিটো অলপ মানুহজনী ফুচুৰিয়ে হয় ফুচুৰি শব্দটো শুনিছে নাই ফুচুৰি মানে অলপ জমনি আৰু তো মই অলপ যিহেতু অলপ মানুহটো অলপমান মানে ফুচুৰি টাইপৰে হয় মানে অলপমান মই তো নেক্সট ভিডিঅ'টো কিজানি কমেডি ভিডিঅ' হ'ব পাৰে ঠিক নাই তো চাওঁচোন কি ভিডিঅ' দিওঁ তো ভিডিঅ' পাবলৈ কাৰণেতো ছাবস্ক্ৰাইব কৰি থৈ দিব মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যদিহে মোৰ চেনেলত কোনোবা নতুন আৰু যদি ভিডিঅ'টো চাই ভাল পায় তো লাইকো কৰি দিব তো ধন্যবাদ তেতিয়াহ'লে আজিলৈ